আজিৰ সভাত উপস্থিত থকা সুশান পাটগিৰি মহাৰাজ আৰু মোৰ খাব নাপা ৰাইজ আজি এই ঠেকলেনি বাইৰ ওপৰত এটা অভিযোগ লাগিছে তেওঁ এটা হাঁহ কিডনেপ কৰি আনিছে আৰু হাঁহটো বোলে আমি তেওঁক হাঁহৰ মাংস খাব নাপাওঁ সেইকাৰণে আমাৰ সুশান পাটগিৰি মহাৰাজে যি ন্যায় কৰে আপোনালোকে খুচি খুচি মতে মানি ল'ব ঠেকলেনি বাইৰ কি অভিযোগ আছে তাইক কবা দি নিজে তই কিয় বকি আছা চোৰ কৰা বুলি তোৰ নৰতে কি প্ৰমাণ আছে মোক বিনাৰ আগত ধৰি আনিছা কিন্তু হা গম পাইছা না আৰু তই প্ৰমাণ নকৰি ধৰি আনিছা গম পাইছা মহাৰাজ ঠেকলেনি বাইটো হাত চুৰ কৰিছে এতিয়া তাই কি হ'ব মহাৰাজ মৰাটো মাতি আনিছে মহাৰাজ ই মোৰ পিছে কি আহিছে মোৰ ভয় লাগিছে মহাৰাজ চুৰিখান আছে কাটি দিব মোক গল চল মহাৰাজ ই মস্ত চৈতান মহাৰাজ ঠেকলেনি সঁচা কথা ক তই আচলতে হাঁহটো ময়ে চুৰ কৰিছো তোৰ তিনি আহিল মই হাঁহটো চুৰ কৰিব নোৱাৰো হা একটো অধিকাৰ মোৰ নাই মই হাঁহটো মাংস নপিলে পোকা লাগে হাঁহ হয় নেকি তোক ই এনেকুৱা কৰছি এনেকুৱা মানুহৰ কাইপা লাগে জানা না তই